নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম এবিধ মছলাজাতীয় খাদ্যবস্তুৰ বিষয়ে। আৰু এই মছলাজাতীয় খাদ্যবস্তুবিধক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঘৰুৱা ঔষধ বুলিও কোৱা হয়। আৰু এই ঘৰুৱা ঔষধবিধ আচলতে আমাৰ প্ৰত্যেক মানুহৰে ঘৰে ঘৰে থাকেই। আৰু এই বস্তুবিধৰ যে কিছুমান ঔষধি গুণ আছে এই কথাও আমি বেছিভাগ মানুহে জানো। কিন্তু কথাটো হৈছে এই খাদ্যবস্তুবিধৰ সঠিক ব্যৱহাৰ নকৰাৰ বাবে আমি ইয়াৰ সৰ্বাধিক স্বাস্থ্য উপকাৰিতা বা সৰ্বাধিক ঔষধি গুণ আহৰণ কৰাত ব্যৰ্থ হৈছোঁ। আৰু এই মছলাজাতীয় পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঔষধি গুণযুক্ত বস্তুবিধৰ নামেই হৈছে নহৰু। নহৰুত এনেকুৱা কিছুমান উপাদান আছে যিবোৰ উপাদানে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে। আৰু নহৰুত থকা এই উপাদানবোৰ হৈছে মেগনেছিয়াম, জিংক, ভিটামিন B6, ভিটামিন C, চেলেনিয়াম আদি। ইয়াৰ লগতে এই নহৰুত ছালফাৰযুক্ত কিছুমান কম্পাউণ্ড পোৱা যায়। আৰু লগতে নহৰু যেতিয়া আমি সৰু সৰুকৈ কাটো, সৰু সৰুকৈ কাটাৰ পাছতো নহৰুত ছালফাৰযুক্ত এবিধ অতি প্ৰভাৱশালী মেডিচিনৰ সৃষ্টি হয়। আৰু এই প্ৰভাৱশালী মেডিচিনবিধৰ নাম হৈছে এলিচিন। এলিচিন আচলতে ছালফাৰযুক্ত এবিধ মেডিচিন বা কম্পাউণ্ড। এই ছালফাৰযুক্ত কম্পাউণ্ডবিধক আচলতে এণ্টি অক্সিডেণ্ট বুলিও কোৱা হয়। গতিকে বন্ধুসকল আপোনালোকে আজিৰ ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে নহৰুৰ স্বাস্থ্য উপকাৰিতা গুণসমূহে আমাক কি কি ৰোগৰ পৰা কিদৰেনো বচাই ৰাখিব পাৰে সেই বিষয়ে আমাক এবিধকৈ কথা পাতোঁ আহক। নহৰুৰ 1 নম্বৰ ঔষধি গুণটো হৈছে মস্তিষ্কৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰা। মানুহৰ বয়স বৃদ্ধিৰ লগে লগে শৰীৰত অক্সিডেটিভ টেষ্টৰ পৰিমাণ বৃদ্ধি পায়। বিভিন্ন কাৰণত, যেনে বিভিন্ন সময়ত হোৱা ষ্ট্ৰেছ, টেনশ্যন বা দুশ্চিন্তা বা পৰিৱেশৰ প্ৰদূষণ, খাদ্যৰ বিভিন্ন ধৰণৰ প্ৰদূষণ আদি কাৰণতে মানুহৰ শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছৰ পৰিমাণ বৃদ্ধি হয়। আৰু এনে অক্সিডেটিভ ষ্ট্ৰেছৰ বাবেই মানুহৰ মস্তিষ্কৰ কাৰ্যকাৰিতা গুণো লাহে লাহে কমিবলৈ ধৰে। ইয়াৰ ফলতেই মানুহৰ ডিমেনচিয়া, এলজাইমাৰৰ নিচিনা সমস্যাৰ অৰ্থাৎ কথা পাহৰি যোৱা সমস্যাৰ সৃষ্টি হয়। কিন্তু নিয়মিতভাৱে যদি নহৰু খোৱা হয় তেনেহ'লে নহৰুত থকা বিভিন্ন ধৰণৰ কম্পাউণ্ডে বা বিশেষকৈ এই ছালফাৰ কম্পাউণ্ডৰ বাবে মানুহৰ এই যি হেৰাই যোৱা স্মৃতিশক্তি বা অক্সিডেটিভ ষ্ট্ৰেছৰ বাবে যি মেমৰি লছ হয় সেই লছ হোৱা মেমৰি পুনৰ আকৌ সক্ৰিয় হৈ উঠে। গতিকে যিসকল লোকে এনে অক্সিডেটিভ ষ্ট্ৰেছৰ বাবে ডিমেনচিয়া বা এলজাইমাৰৰ নিচিনা সমস্যাত ভুগিছে তেওঁলোকে যদি নিয়মিতভাৱে নহৰু খায় তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। নহৰুৰ 2 নম্বৰ ঔষধি গুণটো হৈছে বডি ডিটক্সিফিকেশ্যন। মানুহৰ বয়স বৃদ্ধিৰ লগে লগে মগজুৰ কাৰ্যকাৰিতা গুণ যিদৰে কমি যায় ঠিক তেনেদৰে মানুহৰ কিছুমান অংগ প্ৰত্যংগ যেনে লিভাৰ, কিডনী আদিবোৰ দূষিত হৈ পৰে বা টক্সিক হৈ পৰে। কিন্তু যদিহে মানুহে নিয়মিতভাৱে কিছুদিনৰ বাবে নহৰু সেৱন কৰা হয় তেনেহ'লে নহৰুত থকা এই ছালফাৰ কম্পাউণ্ডৰ বাবে মানুহৰ লিভাৰ বা কিডনী যদি টক্সিক হৈ পৰে বা দূষিত হৈ পৰে তেনেহ'লে অতি সোনকালে এই লিভাৰ বা কিডনী পৰিষ্কাৰ কৰিব পাৰি এনেদৰে নিয়মিতভাৱে নহৰু সেৱন কৰিলে। গতিকে যদি কোনো কাৰণত মানুহে লিভাৰৰ বিভিন্ন ধৰণৰ সমস্যা বা কিডনীৰ বিভিন্ন ধৰণৰ টক্সিকেশ্যনৰ কাৰণে হোৱা সমস্যাত ভুগে তেনেহ'লে যদি নিয়মিতভাৱে এই নহৰু সেৱন কৰা হয় তেনেহ'লে লিভাৰ অতি সোনকালে পৰিষ্কাৰ হ'ব পাৰে বা লগতে কিডনীও অতি সোনকালে পৰিষ্কাৰ হ'ব পাৰে। নহৰুৰ 3 নম্বৰ ঔষধি গুণটো হৈছে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত। আমি বহুতেই এই কথাটো জানো যে উচ্চ ৰক্তচাপত যদি নহৰু নিয়মীয়াকৈ খোৱা হয় তেনেহ'লে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত আহে। আচলতে যেতিয়া নহৰু নিয়মিতভাৱে খোৱা হয় নহৰুত থকা এই ছালফাৰ কম্পাউণ্ডৰ বাবেই মানুহৰ শৰীৰৰ যিবোৰ ধমনী আৰু শিৰা থাকে সেই ধমনী আৰু শিৰাবোৰ সদায় পৰিষ্কাৰ কৰি ৰাখে এই নহৰুত থকা ছালফাৰ কম্পাউণ্ডৰ বাবে। আৰু শিৰা বা ধমনীবোৰ যেতিয়া পৰিষ্কাৰ হৈ থাকে তেতিয়া মানুহৰ শৰীৰৰ এই ৰক্ত চলাচল বা ৰক্ত প্ৰবাহটো ভাল হয়। আৰু ৰক্ত প্ৰবাহ যেতিয়া ভাল হয় তেতিয়া মানুহৰ এই উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপো মানুহৰ নোহোৱা হয় বা নাইকিয়া হৈ পৰে। গতিকে যিসকল লোকে উচ্চ ৰক্তচাপত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে এই নহৰু সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই উচ্চ ৰক্তচাপ সদায় কণ্ট্ৰলত থাকে। নহৰুৰ 4 নম্বৰ
ঔষধি গুণটো হৈছে নহৰু যদি নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে মানুহৰ তেজত জমা হোৱা বেয়া কোলেষ্ট্ৰল বা ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ সদায় কমি থাকে আৰু যিটো ভাল কোলেষ্ট্ৰল বুলি কোৱা হয় অৰ্থাৎ এইচডিএলৰ পৰিমাণ সদায় বৃদ্ধি হৈ থাকে। ইয়াৰ ফলতে মানুহৰ হাৰ্টৰ স্বাস্থ্য সদায় ভালে থাকে। যিসকল লোকে হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে বিশেষকৈ এই কোলেষ্ট্ৰলৰ সমস্যাৰ বাবে তেওঁলোকে যদি নিয়মিতভাৱে এই নহৰু সেৱন কৰে তেনেহ'লে তেওঁলোকৰ হাৰ্ট অতি সোনকালে সুস্থ হৈ পৰে আৰু তেজত এই কোলেষ্ট্ৰল জমা হোৱা প্ৰক্ৰিয়াটো বন্ধ হৈ পৰে। গতিকে নিয়মিতভাৱে নহৰু খোৱাৰ ফলত মানুহে হাৰ্টৰ স্বাস্থ্য ভালে ৰাখিব পাৰে লগতে কোলেষ্ট্ৰলৰ সমস্যাও দূৰতে ৰাখিব পাৰে। নহৰুৰ পৰা লাভ কৰা আন এক ঔষধি গুণ হৈছে নিয়মিতভাৱে নহৰু সেৱন কৰিলে মানুহৰ বোন হেল্থৰ ইম্প্ৰুভ হয়। অৰ্থাৎ যিসকল লোকৰ হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা আছে বিশেষকৈ বয়স হোৱাৰ লগে লগে আৰ্থ্ৰাইটিছ বা অষ্টিঅ'পৰ'চিছ এনেধৰণৰ সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। আচলতে নহৰুত থকা বিভিন্ন ধৰণৰ উপাদানবোৰৰ বাবে হাড়ৰ স্বাস্থ্য ভাল হয়, যাৰ বাবে হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা অতি সহজে ভাল হৈ যায় নহৰু নিয়মিতভাৱে সেৱন কৰিলে। নহৰুৰ আন এক অতি গুৰুত্বপূৰ্ণ ঔষধি গুণ হৈছে নহৰু যদি নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি সোনকালে ষ্ট্ৰং হৈ পৰে, যাৰ বাবে মানুহে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ'বলগীয়া নহয়। যিসকল লোকে অতি সহজতে বা ঋতু পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ধৰণৰ ৰোগত যেনে চৰ্দি কাহ পানীলগা হাওঁফাওঁৰ বিভিন্ন ধৰণৰ সংক্ৰমণ এনেধৰণৰ ৰোগত অতি সহজে আক্ৰান্ত হৈ পৰে তেওঁলোকে যদি নিয়মিতভাৱে নহৰু সেৱন কৰা আৰম্ভ কৰে তেনেহ'লে তেওঁলোকৰ শৰীৰৰ এই ৰোগ প্ৰতিৰোধ ক্ষমতা অতি সোনকালে শক্তিশালী হৈ পৰে, যাৰ বাবে এনেধৰণৰ ৰোগত আক্ৰান্ত হ'বলগীয়া নহয়। নহৰুৰ আন এক অতি গুৰুত্বপূৰ্ণ ঔষধি গুণ হৈছে নহৰু নিয়মিতভাৱে সেৱন কৰিলে নহৰুত থকা বিভিন্ন উপাদানৰ বাবে বিশেষকৈ নহৰুত থকা এই ছালফাৰ উপাদান বিশেষকৈ এলিচিনৰ বাবে নহৰুৱে আচলতে মানুহৰ শৰীৰত কেঞ্চাৰ চেল সৃষ্টি হোৱাত বাধা দিয়ে বা কেঞ্চাৰ চেল সৃষ্টি হ'ব নোৱাৰাকৈ ৰাখে, যাৰ বাবে মানুহৰ শৰীৰত কেঞ্চাৰ প্ৰিভেনশ্যন হৈ থাকে। সেইবাবে যদিহে নিয়মিতভাৱে নহৰু খোৱা হয় তেনেহ'লে মানুহে অতি সহজে কেঞ্চাৰ নোহোৱাকৈ ৰাখিব পাৰে বা কেঞ্চাৰ প্ৰিভেনশ্যন কৰিব পাৰে। নহৰুৰ অতি গুৰুত্বপূৰ্ণ মেডিচিনেল প্ৰপাৰ্টিজটো হৈছে নহৰুৱে সদায় ডায়েবেটিছ প্ৰিভেনশ্যন কৰি ৰাখে বা ডায়েবেটিছ সদায় কণ্ট্ৰলত ৰাখে। যিসকল লোকৰ ডায়েবেটিছ আছে তেওঁলোকে যদি নিয়মিতভাৱে এই নহৰু সেৱন কৰে তেনেহ'লে তেওঁলোকৰ ডায়েবেটিছ সদায় কণ্ট্ৰলত থাকে, কিয়নো নহৰুত থকা এই ছালফাৰ কম্পাউণ্ডে মানুহৰ শৰীৰত ইনচুলিন ৰেজিষ্টেঞ্চ নোহোৱাকৈ ৰাখে বা ইনচুলিনৰ চেঞ্চিটিভিটি সদায় বৃদ্ধি কৰে, যাৰ বাবে ডায়েবেটিছ ৰোগীসকলৰ ডায়েবেটিছ সদায় নিয়ন্ত্ৰণত থাকে। বন্ধুসকল, নহৰু যে পৃথিৱীৰ এবিধ শ্ৰেষ্ঠ ঘৰুৱা ঔষধ সেই বিষয়ে আপোনালোকে জানিলে। এতিয়া আমি কথা পাতিম নহৰু খোৱাৰ সঠিক নিয়মনো কি। নহৰু আচলতে কেঁচা ফৰ্মত খাব লাগে, নহৰু কেতিয়াও ভাজি খাব নালাগে। নহৰু ভাজি খালে ইয়াৰ ঔষধি গুণবোৰ নষ্ট হৈ যায় আৰু আমি সাধাৰণতে নহৰু ভাজিয়ে খাই ভাল পাওঁ আৰু সেইবাবে আমি নহৰুৰ এই ঔষধি গুণবোৰ আহৰণ কৰাত ব্যৰ্থ হৈছোঁ। নহৰু কেতিয়াও খালী পেটত খাব নালাগে। নহৰু হয়তো ৰাতি শুবলৈ যোৱাৰ আগত খাব লাগে নতুবা ৰাতিপুৱাৰ সময়ত ব্ৰেকফাষ্ট কৰাৰ পাছত খাব লাগে। নহৰু কেতিয়াও দুফটাতকৈ বেছিকৈ খাব নালাগে। নহৰু যেতিয়া খোৱা হয় তেতিয়া দুফটা নহৰুৰ বাকলি গুচাই সৰু সৰুকৈ এখন প্লেটত থ'ব লাগে আৰু এনেদৰে সৰু সৰুকৈ কাটি 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত থ'ব লাগে। তাৰ পিছতহে নহৰু সেৱন কৰিব লাগে আৰু এনেদৰে সৰু সৰুকৈ কাটি থ'লে নহৰু বতাহৰ সংস্পৰ্শলৈ অহাৰ পাছত নহৰুত থকা এই ছালফাৰ যৌগবোৰ বতাহৰ সংস্পৰ্শ হৈ আচলতে এলিচিনলৈ ৰূপান্তৰিত হয় আৰু এই এলিচিনেই হৈছে নহৰুৰ এই ঔষধি গুণবোৰৰ মূল উপাদান। গতিকে নহৰু সদায় খাবলৈ লোৱাৰ 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত এনেকৈ কাটি কাটি মানে প্লেট এখনত থ'ব লাগে আৰু প্লেটত থোৱাৰ 5 মিনিটৰ পৰা 10 মিনিটৰ পাছতহে নহৰু সেৱন কৰিলে নহৰুৰ সৰ্বাধিক এই ঔষধি গুণবোৰ লাভ কৰিব পাৰি। গতিকে বন্ধুসকল, নহৰুৰ স্বাস্থ্য উপকাৰিতা লগতে নহৰু খোৱাৰ সঠিক নিয়মনো কি সেই বিষয়ে আপোনালোকে জানিলে আৰু যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।